হাই নমস্কাৰ। আজি হ'ল 1 জুলাই। ইমান দিনৰ অপেক্ষাৰ অন্তত মামাই কোৱাৰ দৰে আমাৰ বিহুৱা বিহুতীসকলক অতিৰিক্ত মাননি লগতে মানপত্ৰ দিয়া হ'ব। ডিব্ৰুগড় মানকটা খেলপথাৰত এই সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই অনুষ্ঠানত আহি উপস্থিত হ'ল। খুব ভাল লাগিছিল। বলক অলপ পেট পূজা কৰি লওঁ। 1400 বিহুৱা বিহুতীৰ একাউণ্টত এনেদৰেই মাননিসমূহ পঠিওৱা হৈছিল। 25,000। তাৰপিছত আমি সকলোৱে নিজৰ নিজৰ মডেল অফিচাৰ অনুসৰি শাৰী পাতি নিজৰ মানপত্ৰসমূহ গ্ৰহণ কৰিলোঁ। সঁচাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই খুব ভাল লাগিছিল। 14 এপ্ৰিল দিনটোলৈ যেন আকৌ উভতি যাবলৈ পাওঁ, বহুত মনত পৰিছিল। অনুষ্ঠানৰ শেষত সকলোৱে সেই দিনবোৰকে সোঁৱৰাই একেলগে নাচিলোঁ, ফূৰ্তি কৰিলোঁ। বাই বাই।